আজি আমি মিচিং জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা পোছাকৰ বিষয়ে আলোচনা কৰিম। আজি মই পোছাক যিযোৰ পিন্ধি আছোঁ সেইযোৰ পোছাক হৈছে মিচিং জনগোষ্ঠীৰ ধুনীয়া এটা পোছাক আৰু যিখন চাদৰ মই লৈছোঁ তাক গাছৰ বুলি কোৱা হয় বা গাছেং বুলি কোৱা হয়। ইয়াত মই এখন বিশেষ চাদৰ লৈছোঁ যাক ৰিবি গাছেং বুলি কোৱা হয়। ৰিবি গাছেংখনত আপোনালোকে দেখিছে প্ৰধান মূল ৰংটো হৈছে ৰঙা, তাৰ মাজত এনেধৰণে কিছুমান ৰেখা বৈ তোলে আৰু লগতে ইয়াৰ যিখন আঁচল হয় তাতো এনেধৰণে কলা বগা সংমিশ্ৰণেৰে ধুনীয়া এখন চাদৰৰ আঁচল তেওঁলোকে বৈ তোলে। এনেধৰণৰ চাদৰৰ উপৰিও বিভিন্ন ধৰণৰ চাদৰ উজ্জ্বল ৰঙৰ তেখেতসকলে ধুনীয়া ধুনীয়া বয়নশৈলীৰে তৈয়াৰ কৰা ধুনীয়া চাদৰ তেওঁলোকে ব্যৱহাৰ কৰে আৰু এখন বিশেষ ইয়াতে মই কাপোৰ লৈছোঁ যিখন হৈছে গেৰো। আচলতে গেৰোখন এনেকৈ নলয়, মইহে লৈছোঁ এনেকৈ। গেৰোখন আচলতে বুকুত তেওঁলোকে মেৰিয়াই লয় বা অথবা কঁকালতো মেৰিয়াই লয়। এই গেৰোখন আপোনালোকে দেখিছে ইয়াতে যদিও নেকি আজিকালি বহুত বিভিন্ন ধৰণৰ ৰঙেৰে তেওঁলোকে বৈ তোলে, কিন্তু আচলতে পুৰণি কালত তেখেতৰ বিশেষকৈ বগা ৰঙত এই কাপোৰখন বৈ তুলিছিলে আৰু ঠিক মাজ অংশত এনেধৰণৰ বহুত ধুনীয়া আৰু ইণ্ট্ৰিকেট ডিজাইনছ তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছিলে। আৰু বিশেষ বিশেষ অনুষ্ঠানসমূহত এই কাপোৰখন গেৰোখন তেখেতসকলে নিশ্চয়কৈ ব্যৱহাৰ কৰে, যেনেকৈ আলি আই লৃগাং, পৰাগ আদি অন্যান্য গুৰুত্বপূৰ্ণ সাংস্কৃতিক কাৰ্যসমূহতো তেওঁলোকে এই গেৰোখন ব্যৱহাৰ কৰে। তাৰপিছত আহিলে আমাৰ এই মেখেলাখন। এই মেখেলাখনক মিচিং ভাষাত এগে বুলি কোৱা হয় আৰু এগেখন তেওঁলোকে আমি যেনেধৰণে মেখেলা ব্যৱহাৰ কৰোঁ ঠিক তেনেধৰণে মেখেলা হিচাপে এই এগেখন বৈ তোলে। মিচিং জনগোষ্ঠীৰ এই পৰম্পৰাগত যি সাজ পোছাক বহুত ধুনীয়া এটা সংস্কৃতি দাঙি ধৰে, বহুত ধুনীয়া এটা বয়নশৈলী দাঙি ধৰে আৰু তেখেতসকলে আমাৰ বৃহত্তৰ অসমীয়া জাতিটো আগুৱাই লৈ যোৱাত যথেষ্টখিনি অৱদান আগবঢ়াইছে। আশা কৰোঁ আপোনালোকৰ বাবে এই ভিডিঅ'টো সহায়ক আছিলে। এনেধৰণে ইনফৰ্মেটিভ ভিডিঅ'জ লৈ আপোনালোকক আকৌ লগ পাম। টিল দেন টেক কেয়াৰ। ধন্যবাদ।